মানে ইয়াত ভৰিখন ধুই ললো ৰ'ব মানে কি চাওক একদম মানে কি মানে ঠাণ্ডা পানী একদম আইচো নালাগে ইয়াত মানে একদম বেয়া ঠাণ্ডা পানী আহিছে তো মানে বৰষুণ ৰাতি দিছে কালি ৰাতি তো মানে কালি ৰাতি বৰষুণ দিছে ইয়াত সেইটো কাৰণে একদম মানে পুৰা ঠাণ্ডা হৈছে কুল হৈছে গোটেই পানী আৰু ইয়াত যদি গাও চাও ধুয়ে একদম মানে জচ্চৰ উঠি যাব একদম চাওক কি মজা মনজিত জি ব্লগ আৰু সকলোকে মাজিলৈ এটা অন্তিম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু গাইছ মানে আজি আপোনালোক দেখাবলৈ গৈছোঁ আমাৰ পলাকবাৰী মানে যিখন ঘাট আছে আৰু মানে বলক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰু গাইছ গৈছোঁ মানে ৰাজা আৰু এই অসীম আৰু ভাস্কৰ আৰু মানে দুজনমান আছে সিহঁতক লৈ টান বলক আমি আজি যাত্ৰাটো আৰম্ভ কৰোঁ মানে এইফালে আহি আমাৰ মানে একদম এই মিৰ্জাৰ ফালে আহি এইটো মানে এটা মন্দিৰ পালোঁ আঞ্চলিক পিতা মাতা মন্দিৰ আৰু এইটো মানে একদম এনাই মানে আজি সোমবাৰটো সেইটো কাৰণে মানে ইয়াত মানে চাকি বন্তি জ্বলোৱা হয় মজাকৈ আৰু তো মানে বাকী যি কি নহওক একদম মানে জাগাখিনি মানে মন্দিৰক আহিলে মনটো পবিত্ৰ লাগি থাকেতো একদম মজা দেখিছোঁ মানে একদম চাফা তাফা মজা কৰিছে এইফালে চাওক আৰু মানে আমি এতিয়া এনেকুৱা আহিলোঁ আৰু এনেকৈ এতিয়া যাব লাগিব আৰু 5-6 কিলোমিটাৰমান আপোনালোক যাই দেখুৱাইছোঁ এনেকুৱা আমি তাৰ পৰা আহোঁতে মানে একদম 1-1.5 ঘণ্টামান লাগিল আৰু এইফালে চাওক একদম কাৰেক্ট একদম ব্ৰহ্মপুত্ৰ নদীৰ পাৰ আহি গৈছোঁহি এইখন হ'ল মানে এই এখন হেৰি আছে তাকে লাগি বাৰু যাইছোঁ আৰু প্ৰথমৰ পৰা গেটটোৰ পৰা দেখুৱাই দিছোঁ এই এখন গেট আৰু ইয়াৰ পৰা মানে মেইন ৰাস্তা কেইটা আছে সেইফালে মিৰ্জা আৰু এই দুটা কিবা আছে আৰু এনেকুৱা আমি গৈ মানে এতিয়া কাৰেক্ট একদম বুম জাগাখিনি পাইছোঁ আপোনালোক দেখুৱাই ইয়াত আহিছোঁ একদম কি ফূৰ্তি লাগিছে মা কচম মানে এনেই জাগা দেখিছোঁ ইয়াত আপোনালোকে চাওক আৰু ইয়াত মানে এখন জাহাজ আছে আৰু এইখনত মানে ইয়াতে মানে ধৰ ফটো চটো উঠিলে অলপ ফটো উঠিব পাৰে আৰু একদম মানে হয় মানে খেলা বস্তু আছে আপোনালোক বাৰু লৈ যাম আৰু এইফালে এৰিয়াটো চাওক মানে কেনে পালে মোক কমেণ্ট কৰি জনাব একদম মানে গাইজ মজা ঠাই দেখিছোঁ আৰু এইফালে একদম মেইন জাগাখিনি আহি পাইছোঁ একদম এয়া অ' ভাই ভাল লাগিছে নে নাই মজা অ' ভাই তোৰ মা কেনে লাগছি মজা আৰু বোলে গাইজ চবৰে একদম মজা লাগিছে আৰু এতিয়া পানীত যাই দেখুৱাইছোঁ আৰু দোস্ত এইফালে চাওক কি পানী একদম ঠাণ্ডা বতাহ মাৰিছে আৰু একদম এই এৰিয়াটো চাওক কি ডাঙৰ এৰিয়া এইখন মানে জাহাজখন ইয়াত মানে পাৰ্কিং কৰি থৈ দিয়ে ধৰ মানে খানা চানা খালে ইয়াত মানে খানা চানা খাব পাৰে আৰু এইফালে চাওক কি বম এৰিয়া আৰু এইটো মানে একদম চেৰিটো এনেকৈ নামি মানে একদম এইখিনি চাওক কি বম জেগা এইফালে আৰু আপোনালোক মানে নতুনকৈ যে দলংখন ব্ৰিজখন বনাইছে সেইখন মানে সিদিনা জুবিন মানে এই জুবিন যে ভ্লগ তেখেতে মানে বনাইছিল ভ্লগটো জুবিন ভাই মানে একদম মজা বনাইছে আপুনি ভ্লগটো একদম ভাল লাগিছে শেষৰ পৰা লাষ্টলৈকে চাই থাকিছোঁ আৰু এইফালে চাওক একদম কি বম ভিউ কৰিছে খালি মানে গাইজ এতিয়া মানুহ সিমান এটা নাই মানে ভাটিবেলা টাইমত আমি মানে এই আগাবেলা আহিছোঁ ইটান বাজিল কাৰেক্ট 12টা টাইম সেইটো কাৰণে ইমান এটা মানুহ নাই আপোনালোকে যদি ভাটিবেলা আহি 3-4 মান বজাত একদম মানে বহুত মানুহ চানুহ পাব আৰু ইয়াত একদম মজা এইফালে চাওক মজা ঠাই ইহঁতে মানে গাইছে একদম গাও ধুম কৰিছে আহিছোঁয়েতো একেবাৰে মানে মজাকৈ অলপ ভৰিখন ধুই লওঁ একদম ভাল লাগি ইয়াত মানে একদম মজা কৰি একদম মানে ভৰিখন ধুই ল'লোঁ একদম মজাকৈ তো গাইছ মানে ঠাণ্ডা পানী নাই ইয়াত একদম মজা চাওক একদম ভাতটো চাওক না এনেকৈ মানে বহিছে আৰু এনেকৈ গৈ এনেকৈ মানে ওলাই গৈছে আৰু সেইটো চাইডে কি আছে মানে মই নাজানো আপোনালোকে কমেণ্ট কৰি জনাব আৰু এতিয়া যাইছোঁ আমি সেইটো চাইডে মানে আমি মানে ইয়াতে মানে গাঁও ধুম কৰিছিল তো গাইছ মানে নামিব হাক দিছোঁ কাৰণ ইয়াত মানে ঢৌটো একদম বহুত ডাঙৰ ঢৌ আছেতো চাওক ঢৌটো মানে এনেই ঢৌ মাৰিছে আপোনালোকে যদি ইয়াত মানে পৰে এনেকৈ অঁতাই লৈ একদম বহুত দূৰলৈ গুচি যাব আৰু এইফালে আৰু গাইছে সেইফালে খেলা বস্তুবিলাক মানে সৰু ছোৱালীমাখানে খেলে তাতে সেইটো কাৰণে তাতে সেই কৰিছে একদম মজা ঠাই আছে পানী আছে আৰু গাইছে ইয়াত মানে শিল এই চাইডত মানে শিল দিছে কিয় মাটিটো খহি যাব নোৱাৰাকে একদম মজা ঠাই আৰু গাইছে এই ব্ৰিজখনত মানে উঠিম বুলি ভাবিছিলোঁ তো গাইছ কি মানে বোলে খাব লাগে এই মেডামজনীয়ে ক'লে তো পইচা ইমান এটা অনা নাই সেইটো কাৰণে আৰু আজিয়ে নহ'ব দিয়ক এতিয়া বলক আহিলোঁ সদায় আমাৰ আজি গাইছ দিনে বেয়া আছিল মানে গাইছ তাততো উঠিব নোৱাৰিলোৱে তাতেও বোলে কিবা খানা না পইচা না কি লাগে আৰু গাইছ এইটোও মানে বন্ধ কৰি থৈছে আজি মানে নুখুলে বোলে আজি সোমবাৰ মানে ৰবিবাৰে খোলে চাওক আৰু গাইছ পানী হৈছে কিন্তু মানে নাযায়ও ভালে হৈছে দিয়ক আৰু এইটো লম্পেন গোটেই শিকিব লগা হ'লেও এইগিলা চাওক মানে গোটেই পানী এৰিয়া হৈ গৈছে ইয়াত মানে মাটি চাটি পেলে
তো কথাটো পাতি চাতি পেলাই ইয়াত ঠিক কৰিব লাগে আৰু ইহঁত দুজন গেল গালি যে খাব গাইছ ইহঁতে গালি খালিতো ডাইৰেক্ট ঘৰত গুচি যাম তো গাইছ গালি চালি খাবৰ মন যায় মানে গালি চালি খাব চাবৰ মন নাযায় আৰু ইয়াত মানে এই ধৰ পইচা চইচা লাগিলে শুইব পাৰোঁ এনে আৰু নুমো কাৰণ এই ৰিক্সত আছে তো মানে কিবা এটা হৈ গ'লে আমাক এই ৰিক্সত ধৰিব সেইটো কাৰণে নধৰোঁ চাওক একদম ইয়াৰ পৰা গোটেই এৰিয়াটো চাই লওক আপোনালোকে এই একদম প্ৰকাণ্ড এৰিয়া মানে আৰু গাইজ এই তাত নতুনকৈ ব্ৰিজখন বনাইছে আৰু এইটো এৰিয়াটো চাওক কি বম ডাঙৰ এৰিয়া মানে ব্ৰহ্মপুত্ৰৰ আধা হৈ আছে আমাৰ আৰু আধা এই সেইটো চাইডে আছে মানে গাইজ এনে ডাঙৰ এৰিয়া ইয়াত আপোনালোকে আহিলে আৰু গাইজ ইয়াত মানে যোনে যোনে মোৰ ওচৰৰ পৰা ভিডিঅ'টো চাইছে মোক এটা কমেণ্ট কৰি দিব কাৰণ মানে অলপ ভাল লাগে কমেণ্টটো দিলে আপোনালোকে ভালকৈ কমেণ্ট দিব আৰু একদম মজাকৈ মানে ইয়াতে আপোনালোক দেখিবলৈ আহিলোঁ লাইক এটা নিশ্চয় কৰি দিব আৰু এইফালে একদম জাগা চাফা মজা জাগা মানে আহি ভাল লাগিছে কাৰণ জাগাখিনি একদম চাফা তাফা হৈছে বাকী গাইজ যিখিনি নহওক মানে জাগাখিনি অলপমান লেতেৰা হৈছে বাৰু মানে জংঘল চংঘল ইমান এটা নাই ইফালে মানে একদম গোটেইখিনি একদম মজা মজা ঠাই আৰু ইয়াত মানে সৰু সৰুকৈ গছ পুতি দিছে একদম চাওক একদম মানে এৰিয়াটো একদম বহুত ডাঙৰ এৰিয়াটো সেইটো কাৰণে মানে এইটো চাইডটো একদম ভালকৈ যতন ৰাখিছে সেইটো চাইডেও ৰাখিছে সেইটো চাইডেও ৰাখিছে এইটো চাইডেও ৰাখিছে কাৰণ গাইজ মানে জাগাখিনি ভাল ভাল জাগাটো সেইটোৰ কাৰণে ইয়াত মানে একদম যতনকৈ ভালকৈ ৰাখিছে আৰু দোস্ত ইহঁতে মানে দি গেল ৰ'ব ও ভাই দে 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 ততরে দিন দে আরে মজা চট চট এটক চাওক কি জায়গা যাই পেলে ও ভাই ও ওয়া ওয়া ইয়ে রাম গাইছে এতে শিকিল আৰু ভাই চাওক অসীমেও মানে ভ্লগ বনাই আছে তো ইও মানে একদম গৈছে ইয়াৰ ভিডিঅ'বোৰো চাব লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে একদম মজা মজা কৈ চাওক আৰু ইহঁতক চাওক কি জায়গা যাই পেলে আৰু গাইছ পানী চানি মানে ইয়াতে ফালি চিৰি গৈছে অসীমক চাওক একদম মানে পাগলাৰ নিচিনা ভিডিঅ' বনাইছে যি টি ভিডিঅ' বনাইছে তো গাইছ মানে ভিডিঅ'বিলাক ভালকৈ বনাই খালি অলপ মানে কথা মাখান বকটাৰ নিচিনা কৈ থাকে চাওক কি মানে কি কৈছে চাওকচোন মানে গাইছে কি কৈছে আমি নিজে বুজি পোৱা নাই মানে গাইছে অলপ ফাৰ্ষ্ট ভ্লগাৰটো মানে অলপ কথা চথা মাখান ফাঁচি থাকিব আৰু ধৰ মানে বহুত কিবা কিবি হৈ থাকিব আৰু মুখৰ ভিতৰতে গাইছ মোৰো ফাঁচিছিলে প্ৰথম দুটামান ভিডিঅ'ত আৰু বাকী একো নাই মানে ইটান চব ঠিক হৈ যাব লাহে লাহে যি মানে বছৰ বছৰ হৈ যাই থাকিব সি মানে একদম ভাল হৈ যাই থাকিব একদম মানে চিম্পুলকৈ আপোনাৰ কথাখিনি বুজাই দিব যোনে যোনে নতুনকৈ ভ্লগটো বনাইছে আৰু গাইছ মোৰ কেইটা কেনে পালে মোক কমেণ্ট কৰি জনাব এডাল মানে গাছ দেখিলোঁ কি গাছ মানে মই ধৰিব পৰা নাই আপোনাৰ মোক কমেণ্ট কৰি জনাব মানে একদম মানে ধুমুলো মানে অয়ো আছে চিধাও আছে তলত দেখিনো আছে তো গাইছ কি মানে মোক কমচোন কমেণ্ট কৰি আৰু ইহঁত মানে একদম পানী চানী লুতুৰ পুতুৰ হ'ল গোটেইকেইজনে ও ভাই ঐ হ'ব কিমান শিকা তো গাইছ ইহঁতে মানে শিকিলে গোটেই মানে শিকি কাপোৰ চাপোৰ মানে এই সেমেকা কৰি দিলে আৰু গাইছ মানে ঘৰত গ'লে আমি গালি খাব লাগে আৰু উল্টা কৰি হ'ব চাওক মানে একদম শিকি বিকি মানে এই সেইখিনি হাতত মানে শিকিলে পানী আছিলতো আৰু ইটো গাইজ গোটেই মানে শিকিলে অ ভাই কেনে লাগিল খেলি মজা এই চট মজা পৰিছে আৰু ইয়াক চাওক গাইজ ই মানে নামুংকে আছে আমিহে বাচাব লাগব ইয়াক মানে ইয়াত ভৰিখন ধুই ল'লো ৰ'ব মানে কি চাওক একদম মানে কি মানে ঠাণ্ডা পানী একদম আইচো নালাগে ইয়াত মানে একদম বেয়া ঠাণ্ডা পানী আহিছেতো মানে বৰষুণ ৰাতি দিছে কালি ৰাতি তো গাইজ মানে কালি ৰাতি বৰষুণ চৰষুণ দিছে ইয়াত সেইটো কাৰণে একদম মানে পুৰা ঠাণ্ডা হৈছে কুল হৈছে গোটেই পানী আৰু ইয়াত যদি গাইজ গাও চাও ধুয়ে একদম মানে জচ্চৰ উঠি যাব একদম চাওক কি মজা জেগা তো গাইজ মানে কোনে আহিছে মোক বাৰে বাৰে কৈছোঁ কমেণ্ট এটা কৰি দিব মানে কমেণ্ট কৰি দিলে ভাল লাগে আৰু গাইজ চাওক বতাহ চতাহ এতিয়া মানে আহিছে মজাকৈ আৰু ইফালে একদম বম ডাঙৰ এৰিয়া মানে হয়ৰ পৰা আহিলোঁ বহুত ভাগৰ লাগিল আৰু এই বহুত এৰিয়াটো ডাঙৰ না তো গাইছ একদম এই হয় গৈছিলোঁ অলপ ভাগত ধৰিলেই আৰু এইবিলাক মানে আহিলোঁ আৰু গাইছ এতিয়া মানে লাহে লাহে মানুহ বাঢ়িব ধৰিছে কাৰণ এতিয়া মানে 3টা বাজিবৰে হ'ল না আৰু এইফালে চাওক মানে মানুহ আহি আছে আৰু গাইছ আৰু 1 ঘণ্টামান পিছত 4টামান বজাত মানে গাইছ এইগিলা মানে গোটেই মানে একদম হেৰি মানে মানুহ ভৰ্তি হৈ থাকিব আৰু দিয়ক মানে এইখিনিয়ে দেখুৱালোঁ আজি আৰু মানে এতিয়া আৰু এনেকৈ আমি ঘৰত যাব লাগিব আৰু আজি ভিডিঅ'টো বেছি লম্বা নকৰোঁ আজিলৈ এইখিনিয়ে আশা কৰোঁ এটা নেক্সট ভিডিঅ'ত মানে লগ পাম আজি ভিডিঅ'টো দিয়ক মানে চিম্পুল ভিডিঅ' আছিল আৰু দিয়ক আজিলৈ বাই বাই